ৰাজ মই যাওঁ দে ভালে ভালে থাকিবি গৈ পাই ফোন কৰিম দে তোলৈ হ'ব এটা কাৰ এক্সিডেণ্ট চাৰিওফালে অন্ধাৰ হৈ পৰিছিল মোৰ দেহাটো পৰি ৰৈছিল ৰাস্তাৰ মাজত হাজাৰবাৰ চেষ্টা কৰিও মোৰ দেহাটো মই দাঙিব পৰা নাছিলোঁ ক্ৰমান্বয়ে মোৰ শৰীৰটো অৱশ হৈ পৰিছিল সম্পূৰ্ণ ৩ বছৰ দিন গ'ল আৰু ৩ বছৰ পাছত আজি আকৌ মই লগ পাম মোৰ সপোনৰ ৰাণীগৰাকীক মনত হাজাৰ আনন্দ হেঁপাহ আশা অনুভূতি লৈ মই আকৌ গৈছোঁ তাই চহৰখনলৈ বুলি তাই বাৰু মোক চিনি পাবনে তাই বাৰু অভিমান কৰিব নেকি নে মোক দুবাহুত সাৱটি ল'ব তাই বহুত প্ৰশ্ন আছে তাইলৈ বহুত মৰম আশা লৈ আহিছোঁ চকুৰ প্ৰচাৰতে ঘটনাবোৰ যে কেনেকৈ ঘটি গ'ল গমকে নাপালোঁ ৩ বছৰ আগৰ সেই কাৰ এক্সিডেণ্টটোৱে মোৰ জীৱনৰ গতিপথে সলনি কৰি পেলালে দুমাহমানৰ আগতে মোৰ ভাল পোৱা মানুহজনীৰ বিয়া হৈ গৈছে বহুতো আশা বহুতো স্মৃতি জড়িত হৈ আছে এই গাঁওখনৰ লগত ঠিকনা বিচাৰি সপোন ভাগে শান্তিৰ ঠিকনা বিচাৰি সপোন ভাগে যিদিনা তুমি গুচি গৈছিলা বুকুত অভিমানবোৰ সাৱটি চিৰবিদায় জনাই মোৰ প্ৰেমিক সত্তাটোক মই ৰৈ আছিলোঁ একেথিৰে তুমি যোৱাৰ পিনে চাই সিদিনা এজাক বৰষুণ অহাহেঁতেন হয়তো ধুই নিব পাৰিলেহেঁতেন মোৰ বিষাদময় স্মৃতিবোৰ কিন্তু সিদিনা এজাক ধুমুহাহে আহিছিল যিয়ে নিষ্ঠুৰভাৱে ভাঙি থৈ গৈছিল অতদিনে হৃদয়ত সযতনে সাঁচি ৰখা আমাৰ ভাল পোৱাৰ চিনবোৰ সিদিনাৰ সেই ধুমুহাজাকে বিধ্বস্ত কৰি থৈ গৈছিল মোৰ সপোনৰ চহৰখন